বাবা পথাৰৰ পৰা ধানকেইটা নান নেকি? মোৰ দেখোন ধান কাটি শেষেই হ'ল। নহয় মা, আজি যাম। নীলমণিও অহা কথা আছে। সন্ধিয়ালৈকে যিমানখিনি পাৰোঁ কঢ়িয়াই শেষ কৰি দিম। তই মিছাতে এনে চিন্তা কৰি নাথাকিবিচোন। অঁ হয় নেকি? সি কিমান সময়ত পাবহি? অলপ সময় পাছত পাবই চাগে সি। তয়ো সোনকালে ভাতকেইটা বহাই থাকে যা। সি হ'লে ময়ো আজৰি থাকিব লাগিব নহয়। যা যা। অঁ হ'ব দে, মই পাকঘৰলৈ যাওঁৱেই আৰু। দেউতা মই যাওঁ, ৰূপম ৰখি আছে চাগে। অঁ ঠিক আছে। ঐ ৰূপম, ৰূপম ঐ আজৰি হলি নে নাই? ঐ নিজে সোনকালে মাতিত দেৰি কৰি আছ যে। ই ভাত খাই আছে, তই বহিয়া। এতিয়া নবহোঁ আৰু, তাত সোনকালে মাতি দিয়কচোন। ৰ কৈছোঁ ৰ। মা আহিছোঁ দেই। অঁ ঐ নীল, চাইকেলখন ভিতৰতে ভৰাই থ। বল আজি বহুতখিনি ডাঙৰীয়া নিবলৈ আছে, গম পাইছ নাই? অ' খুৰী, ধান দাইছে নে? আৰু কিমান আছেগে? অঁ লাগি থাকক। মুখতে হাঁহি লৈ খুজি কৈ আহিছা মোকে জোকাবলৈ। দেখি পৰে কলিজা।
বোপাইহঁত আৰু কিমান ডাঙৰি বান্ধি থোৱা আছে? আজিলৈ হ'ল আৰু মা, কালিলৈ চাগে মই অকলে আনি শেষ কৰি দিব পাৰিম। হ'ব দে, তহঁতে হাত মুখ ধুই আগে যা, মই ভাত বাঢ়োঁগৈ। অঁ ঠিক আছে, যা তই ভাত বাঢ়গে। নীল, আমি যাওঁ বৈ, ভৰিকেইটা ধুই আহোঁগৈ। ভৰিকেইটা ধুই ল। কৈ নিল, ভাতকেইটা খাই দুটা মাথাৰ ফালৰ পৰা আহিমগৈ দেই। কিয় এতিয়া আকৌ তোৰ তাত কি কাম ওলাল? এই নহয় অ', কালি লক্ষীমে মোক মাথাউৰিৰ ফালে মাতি পঠাইছিলে। তই কিন্তু মাক নকবি আকৌ, দুইটা এপাক গৈ আহিমগৈ। লক্ষিমী মানে এই তই আমার কথা কাক লগা? কাক লগা তুই আমার কথা কেলা? এই তই লগাও কক? এই তই আমার কথা লগাও কক? লগাও কক তুই? এই তই লগাও কক? তই আমার কথা লগাও কক? উঠ উঠ বুলি কৈছে না, উঠ। তই আমার কথা কাক লগ? এই তই লগাও কক? এই নেক্সট টাইম যদি মোৰ কথা কাবাকত ক, মা কসম কৈছো কেলা গুষ্টি আদায় কৰি দিম। ভালে ভালে কৈছো, বুঝি লবি কেলা। বিক্ৰমদা ভনীয়েক নি? মইতো আকৌ মই নোৱাৰোঁ দেই। ঐ ককাকে দেখিলে মোক মাৰি পেলাব। ঐ মই নোৱাৰোঁ। বোপাইহঁত তহঁতে অহাই নাই যে, মোৰ দেখোন ভাত ঠাণ্ডাই হ'ব এতিয়া। অ' গৈছোঁ অ' ৰবি। কৈ নিল, যাওঁ বৈ, একো নহয়। আৰু এইটো সময়ত ককাইক নাথাকেই। আৰে পৰা উপায় নাই মানে আৰু। ঐ নিজে পিটনটো খাবিয়েই, ঐ মোকো খোৱাবি। এই একো নহয় অ', যাওঁ বৈ, ভাতকেইটামান খাই দুইটা ওলাই যাম বৈ। বৈ সেইফালে বৌগে যা। নীল, ভাতকেইটা খালী খালীকৈ খা আৰু। এইকেইদিন ঘৰখন চলাত বহুত অসুবিধা হৈছে। নহয় অ' খুৰী, এনেকৈ ঠিক আছে, আমাৰো একেহে। আজি আমাৰ বাপেক জীয়াই থকা হ'লে এই অৱস্থা নহ'লেহেঁতেনে। ইও পঢ়াই এৰি কাম কৰি ফুৰিবলগীয়া হৈছে। খা আৰু, যি পাইছ তাকে খা। হ'ব দেচোন মা, সদায় সদায়নো একেখিনি কথাকে কিয় উলিয়াই থাক? ভগৱানে আমাৰ জীৱনটো এনেকৈ লিখিছে। আৰু মই হাই ছেকেণ্ডেৰীটো ভালকৈ পাছ কৰিলোঁ যেতিয়া, অলপ কষ্ট কৰিলে কিবা এটা কাম যোগাৰ কৰি ল'ব পাৰিম। তই একেখিনি কথাকে উলিয়াই ইমান চিন্তা কৰি নাথাকিবিচোন। দেচোন ইয়াক ভাজি অলপ দে। হ'ব নালাগে, মোক নালাগে মা। নীল, তামোল খা। অঁ দিয়ক। ধানখিনি ভাল হৈছে কিন্তু দেই। ধানখিনি মৰণা মাৰিব লাগে আকৌ।
আমি যাওঁ বৈ অঁ বৈ বৈ খুৰী আহিছোঁ দেই অঁ তই আকৌ কোনফালে ওলালি মই মাথাউৰি ফালৰ পৰা আহোঁগৈ অঁ সোনকালে আহিবি অঁ ঠিক আছে সোনকালে আহিম দে চাইকেলখন মই চলাওঁ উঠিয়া তোক কুঁহিয়া কোনে দিলে এই খুৰীয়ে দি পঠাইছে হ'ব দে বৈ যাওঁ অঁ বৈ বৈ স্মৃতিবোৰ সাঁচিছো আঁকোৱালি লোৱানা চৌপাশে প্ৰহেলিকা হৈ মোৰ কাষলৈ অহা এবাৰ খোজে খোজে থাকিব মৰম উশাহ নামিছে উকু কঁপিছে তোমাকে দেখি দুটি নয়নৰ কি যে সৰম তুমি মোৰ মই তোমাৰ এক হৈ ৰম সদায় তুমি মোৰ মই ঐ ৰূপক এই লখিমী নাহিলেইচোন এই ৰচোন আহিব তাই মোক আহিম বুলি কৈছিলে নহয় যাওঁগৈ বৈ ৰ আহিব তাই মই তৰালিহঁতৰ ঘৰৰ পৰা আহোঁগৈ কিতাপ এখন আনিব লগা আছিলে অঁ ঠিক আছে পালাহি ইমান দেৰি হ'ল যে এনেইতো মনত নপৰেই আজি মই মাতিলোঁ বুলিহে তুমিচোন জানাই মোৰ ঘৰত কিমান দায়িত্ব ইছ ঘৰৰ দায়িত্ববোৰহে দায়িত্ব মোৰ প্ৰতি যেন তাৰ কোনো দায়িত্বই নাই এই যে অভিমানবোৰ দেখিলে মৰমেই লাগি যায় পাই হ'ব এতিয়া তেল মাৰিব নালাগে ইহঁতৰ লিলিমাই চাচোন ঐ এইবোৰকে দেখাবলৈ লগত আনিলে থৈ হ'ব আৰু দিয়া ইমান অভিমান কৰি থাকিব নালাগে কোৱাচোন বাৰু কিয় মাতিছিলা এনেই মাতিব নোৱাৰি নেকি মনত আছেনে যোৱাবাৰ আমি কেতিয়া লগ পাইছিলোঁ জানিছিলোঁ মই তুমি যে পাহৰিলা আজি লগ নোপোৱা 15 দিনেই হ'ল মোৰতো মন যায় তোমাৰ লগত সময় কটাব মনৰ কথা পাতিব তুমিতো মোক পাহৰিয়ে যোৱা তেনেকুৱা কথা নহয় তুমিতো মোৰ ঘৰৰ লক্ষ্মী হয় আৰু সেই লক্ষ্মীক আদৰণি ৰাখিবলৈ মইতো অলপ কষ্ট কৰিব লাগিব আৰু এনেও তোমালোকৰ ঘৰৰ মানুহে জানো মোৰ লিখীয়া এটালৈ তোমাক বিয়া দিব কিয় নিদিব মোৰ মা দেউতাই মোক বহুত মৰম কৰে মোৰ পচন্দত তেওঁলোকে অলপো সন্দেহ নকৰে তুমি মাথো এটা কামৰ যোগাৰ কৰা বিক্ৰম না দেখোন কলৈ যাম কিমি তই ইয়াত কি কৰি আছ দাদা তই আৰু তই খগেনৰ পুতেক নহয় জানো হয় দাদা এই লগত তোৰ কি কাম হা কেলা যিমানৰ মানুহ সিমানত থাক দাদা তাক এৰি দে হেই চুপ তই মনে মনে থাক আৰু তোক নেক্সট টাইম যদি কেলা ইয়াত দেখোঁ
কথা বেয়া হৈ যাব ঐ ঘৰলৈ বল লক্ষ্মী লক্ষ্মী ঐ বেছি কথা কৈ নাথাকিবি ভালে ভালে বুজাইছো ভালে ভালে বুজিবি নহ'লে কথা বেয়া হ'ব কেলা ৰূপম আমি যাওঁ বৈ খুৰী ৰখি আছে চাগে আহ বাদে বৈ মা এক কেলা অকলে ওলাই যাব নিদিবি আজিৰ পৰা নহ'লে কথা বেয়া হৈ যাব এই বহুত বাঢ়ি গৈ আছে বাবা ইমান মনে মনে আছ যে তোৰ মাথাইত কিবা কাম আছিলে নেকি একো নাছিলো তোৰ ভাত হ'লনে নাই হৈছে আৰু এয়া নমাইছোৱে আৰু ঐ ৰূপম তই ইয়াত কি কৰি আছ একো নাই কৰা তই ইয়ালৈ কিয় আহিছ ৰাস্তাদি গৰু বিচাৰি গৈছিলোঁ মই গম পাইছোঁ তই মনটো মাৰি আছ তই মনটো মাৰি নাথাকিবি সিহঁত ডাঙৰ মানুহ আমি সদায় সিহঁতৰ তলতে থাকিব লাগিব নীল মই লক্ষ্মীক বহুত ভাল পাওঁ তাইক এৰি মই থাকিব নোৱাৰোঁ ঐ তই মোক এটা সহায় কৰিবিনে কি সহায় আগতীয়াকৈ ক তই পাৰিবিনে নোৱাৰ হ'ব বাৰু কচোন এই চিঠিখন তই লক্ষ্মীক দিব লাগিব কি মই তই মোৰ বন্ধু হৈ এইটো কাম কৰি দিব নোৱাৰিবিনে আৰে ভাই তই মোৰ বন্ধু হৈ এই কামটো কৰি দিব নোৱাৰিবি আৰে তই সদায় বন্ধুত্বটোকে কিয় টানি আন হ'ব দে মই কিন্তু ৰাতিহে যাম ঠিক আছে হ'ব
নীলদা তুমি ইয়াত যে এইখন লোৱা কি এইখন ৰূপমে দি পঠাইছে এইখন উত্তৰটো এতিয়া লিখি দিয়া ৰ'বা মই এতিয়া লিখি দিছোঁ এখন লোৱা মই ঠিকে আছোঁ বুলি ক'বা ঐ ৰূপম ৰূপম ঐ ৰূপম নীল তই এইখন লখিমীয়ে দি পঠাইছে কি লক্ষীবাই বোলে চিঠি দি পঠাইছে তই প মই যাওঁৱেই অঁ ঠিক আছে তই যা যা যাওঁ